ইউটিউব চেনেল আপোনালোক সকলোলৈ আদৰণি জনাইছোঁ। মই কৃষ্ণমণি কলিতা ব্লগ চেনেলটোলৈ আজি মানে মোৰ ফ্ৰেণ্ডজনীৰ আজি মেহেন্দি তাতে যাবলৈ লৈছোঁ। মোক কেনেকুৱা লগা হৈছে এয়া মই চাদৰ মেখেলা পিন্ধি লৈছোঁ। তাতে যাবলৈ লৈছোঁ। বৰষুণৰ বতৰ, গাড়ীতে যাব লাগিব আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। মিতালী এয়া আহি পালোঁ। দীপা ক'ত? কইনা ক'ত? কইনা এয়া কইনাই ওলাই আছে। মুখখন দেখা একবাৰ। অঁ এয়া এজনী লাইটটোহে পোহৰ কম সেইটো ৰুমলৈ বঢ়িয়া হলাম সেইটো লাইট পোহৰ কম কইনাই যোগাৰ কৰি আছে। খুড়ীমা পুৰা ফটো উঠাত বিজি কইনা আমাৰ। দিয়ক কইনাই আমাৰ ফটো উঠাত বিজি। এয়া দীপা এয়া আমাৰ কইনা। হাত দুখন দেখে দিয়া ইফালে স্মাইল। এয়া আমাৰ কইনা। কইনাৰ ফিলিংছ কেনে? কৈ দিয়া। বয়া কিয় বয়া? কৈ দিয়া কৈ দিয়া। গুচি যাবৰ কাৰণে বয়া। আমাৰ কইনাই কান্দি আছে আজি, খোৱাৰ পৰা কান্দি আছে। কালি হাঁহি হাঁহি উঠাব লাগিব আৰু উপায় নাই। এয়া কইনাৰ দুখ। মিতালীক মেহেন্দি আঁকি দিছোঁ। কেনেকুৱা হৈছে? ময়ো আঁকিলোঁ। ইফালে ইফালে আঁকা নাই, ৰাতি আঁকিম। যাওঁ ঘৰত যাওঁ। বাই বাই। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যিসকলে ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ' পাব জোৰোণৰ বিয়াৰ। আমাৰ কইনাক আশীৰ্বাদ কৰিব যুগ্ম জীৱনৰ।